ইণ্ডিয়াৰ ৰাজধানী দিল্লী আজি ফিনিশ হৈ গ'ল হয়, লিটাৰেলি ফিনিশ হৈ গ'ল হয় যদি এই কামটো নকৰিলে হয়। চাওক, দিল্লীৰ মায়াপুৰী কাবাৰ বজাৰত এজন ডিলাৰে এটা মেটেল বিচাৰি পালে যিটো একদম জিলিকি আছিলে। দেখাত সাধাৰণ মেটেল, কিন্তু ইয়াৰ পৰা ওলাই বিপদজনক ৰেডিয়েশ্যন। কল্পনা কৰক, এই মেটেলটোৰ ওচৰত যদি আপুনি মই 24 ঘণ্টা থাকো, লিভাৰ কিডনী গলি যাব। আৰু এই মেটেল ডিলাৰে পকেটত সোমাই লৈছে। চবৰে আগত কি বেয়া হৈছে গমেই পাইছে আপুনি। নাই আৰু মানুহটো নাই, এতিয়া ওপৰত আছে। পিছত গৱেষণাই জনালে যে এইটো কোবাল্ট 60, যিটো ৰেডিঅ' এক্টিভ মেটেল। কিন্তু প্ৰশ্ন হ'ল, এই মেটেল কাবাৰ বজাৰত কি কৰি আছে বা ক'ৰ পৰা আহিল? দিল্লী ইউনিভাৰ্চিটিত এটা গামা ৰেডিয়েশ্যন নামৰ মেচিন আছিলে, যিটো বেয়া হৈ যোৱাৰ পিছত ওচৰৰ সাধাৰণ কাবাৰখানাত বিক্ৰী কৰি দিয়ে। আৰু তাৰে পৰাই বিপদ আৰম্ভ হয় আৰু মানুহজনো মৰি থাকিল। তাৰে পিছত এই কাবাৰখানাৰ পৰা 16টা টুকুৰা মেটেল পোৱা গৈছে। এতিয়া এই মেটেলবোৰ নৰোৰা এটমিক পাৱাৰ ষ্টেচনত সুৰক্ষিত অৱস্থাত আছে। আজি এটা ভুলৰ বাবে এই দিল্লী শেষ হৈ যাব পৰা পৰিস্থিতি হৈ গৈছিল। বুজি পালে ন? এই ধৰণৰ ৰহস্য আৰু ফেক ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।